বৰ্তমান চৰকাৰখনে ৰুগীয়া অখিল গগৈক কাৰাগাৰত ভৰাই ব্ৰিটিছে যি আমাৰ অসমীয়াৰ ওপৰত যি অত্যাচাৰ চলাইছিলে সেই অত্যাচাৰকো চেৰ পেলালে এই পুঁজিপতিৰ বহতীয়া এই বিজেপি চৰকাৰখনে। অখিল গগৈ কিহৰ কাৰণে জেলত ভৰাই দিছে? এটা কথা স্পষ্ট হৈ গৈছে যে অখিল গগৈ বাহিৰে বিজেপি চৰকাৰে কাৰোলৈ ভয় নকৰে, যে সকলোকে মেনেজ কৰিব পাৰিম বুলি বিজেপিয়ে জানে, কিন্তু এজন মানুহকেই নাজানে, সেই অখিল গগৈ মেনেজ কৰিব নোৱাৰে বুলি ভাবিছে। মানে এই কথাটো এইটো কাৰণে স্পষ্ট হৈ গৈছে যে অখিল গগৈক জেলত ভৰোৱাৰ পিছতে কি কৰিছে চৰকাৰখনে। একদম ইখনৰ পিছত সিখন টোল গেট আপোনাৰ স্থাপন কৰি জনতাৰ পৰা লুণ্ঠন চলাইছে। তেখেতৰ এই নদী বান্ধৰ কাম ইতিমধ্যে আৰম্ভ কৰিলে। নতুন ভূমি আইনৰ জৰিয়তে আমাৰ খিলঞ্জীয়া যিবিলাক ভূমি, আমাৰ বোপা ককা দিনৰ সেই মাটি পুঁজিপতিক হাতত তুলি দিবৰ কাৰণে এখন আইন বনালে। দিহিং পাটকাই সেই অভয়াৰণ্য কয়লা খনন কৰিবৰ কাৰণে অনুমতি দিলে। ইয়াৰ উপৰিও বিভিন্ন তৈলক্ষেত্ৰ ইতিমধ্যে বিক্ৰী কৰি দিলে। ইয়াৰ উপৰিও আপোনাৰ কৰোণা, যিটো কৰোণাক বিশ্বই যেনেকৈ কৰোণাৰ ল'ৰা আতংকিত কৰি এখন মানে ব্যৱসায় আৰম্ভ কৰিছে, ঠিক তেনেকৈ এই অখিল গগৈক জেলত ভৰাই দি আজি কৰোণাৰ দ্বাৰা ৰাইজক ভয় খুৱাই আতংকিত কৰি পেলাই কৌশলগতভাৱে বিজেপি চৰকাৰখনে জনসম্পৰ্কৰ জৰিয়তে এটা ৰাজনৈতিক নতুন কূটকৌশল ৰচনা কৰিছে। এইটো কথা স্পষ্ট হৈ গৈছে যে আজি কৰোণা এদিন 10 দিন পজিটিভ ওলায়, 10 দিনৰ মূৰত পজিটিভ ওলায়, ৰাতিটোৰ ভিতৰতে নিগেটিভ ওলাই যায়। 10 দিন চিকিৎসা কৰিলে মানে একো নাই, ৰাতিটোৰ ভিতৰতে কোনো মেডিচিন নিদিয়াকৈ ভাল হৈ যায়। এইবিলাক মানুহবিলাকে অলপ বুজি পাইছে যে আন্দোলনটো যেতিয়া অসমৰ জনতাই যেতিয়া আপোনাৰ ভূমিপুত্ৰসকলে, অসমৰ খিলঞ্জীয়াসকলে খন গৃহীত কৰিব নালাগে বুলি কৈ ৰাজপথলৈ লাখ লাখ মানুহ ওলাই আহিলে। তাৰপাছত অখিল মানে গ্ৰেপ্তাৰ কৰা হ'ল, গ্ৰেপ্তাৰ কৰি ভৰাই দিয়া হ'ল। আৰু এতিয়া সেই আন্দোলনটোক যেতিয়া আপোনাৰ এই যেতিয়া আন্দোলনটো সেই সময়ত যিবোৰ দেশদ্ৰোহী সেই নেতাবিলাক আজিৰ তাৰিখত মানে কৌশলেৰে কৰোণাৰ জৰিয়তে তেখেতসকলে আকৌ নতুন এটা ৰাজনীতি আৰম্ভ কৰিছে। আমাৰ স্পষ্ট কথা, এতিয়া আমি কি কৰিম যে আমি অসমৰ প্ৰত্যেকজন জনতাই অখিল গগৈ মুক্তি বিচাৰিছে। প্ৰত্যেকজন কৃষিজীৱী মানুহেই নহয়, প্ৰত্যেকজন শ্ৰমিকেই নহয়, প্ৰত্যেকজন আজি মধ্যবিত্তসকল, দেশক ভালপোৱা, জাতিক ভালপোৱা প্ৰত্যেকজন অসমীয়াই অখিল গগৈ মুক্তি বিচাৰিছে। কিন্তু অখিল গগৈক মুক্তি চৰকাৰে দিয়াটো কোনো আশা নাই। তেওঁলোকে 21লৈকে নিৰ্বাচনলৈকে তেখেতলোকে ভৰাই দিয়াৰ এক কূটকৌশল ইতিমধ্যে আৰম্ভ হৈ গ'ল। সেইকাৰণে আমিও এতিয়া নতুন কূটকৌশল আৰম্ভ কৰাৰ সময় আহি পৰিছে। আৰু আপোনাৰ কেইদিনমানৰ আগতে শিৱসাগৰৰ পৰা শৃংখল চলিহাদেৱে এটা বক্তব্য ৰাখিছে যে শিৱসাগৰৰ পৰা অখিল গগৈক জিকাই নিয়াৰ কথা কৈছে। আমিও এটা কথা কৈছোঁ যে এতিয়া আমি ৰাজনৈতিকভাৱে বিজেপি নামৰ সেই বিজতৰীয়া, সেইটো RSSৰ যিটো ঔৰসত জন্ম হোৱা সেই বিজতৰীয়া পুঁজিপতিৰ বহতীয়া সেই গোলামী চৰকাৰখন একদম একেবাৰে নিচ্ছিন্ন কৰিবলৈ হ'লে আমি ৰাজনীতি কৰিব লাগিব। আৰু আমি ভাবোঁ অখিল গগৈক জেলৰ পৰাই শৃংখল চলিহাই কোৱাৰ দৰে আমিও অখিল গগৈক আজি গোলাঘাটৰ পৰাও আমি জিকাই নিয়া আমি হেৰি কৰিছোঁ। আৰু আমি নিজে আজি আন্দোলন কৰি আছোঁ। আমি নিজে মন্ত্ৰী বিধায়ক হ'বৰ কাৰণে আমি আন্দোলন কৰি থকা নাই। আমি দেশ আৰু জাতিৰ স্বাৰ্থত আমি অকল অখিল গগৈক জিকোৱাটো আমি বিচাৰিছোঁ। আৰু আমি অসমৰ জনতাক এটা কথাই আমি আহ্বান জনাইছোঁ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিক অনুৰোধ জনাইছোঁ যে অখিল গগৈক দেৱক শিৱসাগৰৰ পৰা যেনেধৰণে কথা কৈছে, আমি গোলাঘাটৰ পৰাও মানে একে সময়তে গোলাঘাট আৰু শিৱসাগৰ দুয়োটা সমষ্টিৰ পৰা আমি অখিল গগৈক প্ৰতিদ্বন্দ্বিতা কৰাব আমি বিচাৰিছোঁ। আৰু কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি আৰু অখিল গগৈ দেৱকো অনুৰোধ কৰিছোঁ যে আপুনি আহক, আমি যিকোনো ত্যাগৰ বিনিময়ত, যিমান কষ্টৰ বিনিময়ত, যিকোনোভাৱে আমি অখিল গগৈ দেৱক অকল শিৱসাগৰৰ পৰাই নহয়, গোলাঘাট সমষ্টিৰ পৰাও জিকাই নিবৰ কাৰণে আমি প্ৰস্তুত আছোঁ। আৰু এতিয়া জেলত অখিল গগৈ যদিও 21লৈকে জেলত থাকিব, তথাপিতো আমি অখিল গগৈ জেলত থাকিলেও জেলৰ পৰাই আমাৰ অখিল গগৈ দেৱক আমি প্ৰতিদ্বন্দ্বিতা কৰাই জিকাই নিম। আৰু আমি অসমৰ প্ৰত্যেকজন জনতাক এইটোৱে আহ্বান জনাইছোঁ যে আমি অখিল গগৈ দেৱৰ লগতে আমি বিভিন্ন সমষ্টিত বিৰোধী প্ৰত্যেকজন ব্যক্তিয়ে, দেশ আৰু জাতিক ভালপোৱা প্ৰত্যেকজন ব্যক্তিয়ে বিজেপি নামৰ এই বিজেপিয়া দলটোক অসমৰ পৰা বিদায় দিয়াৰ স্বাৰ্থত আমি অখিল গগৈ দেৱক লগতে আৰু অন্যান্য যিসকল শক্তিশালী কেণ্ডিডেটবিলাকো আমি জিকাব লাগিব। আৰু এতিয়া আমি অখিল গগৈ জেলৰ পৰা ওলাই আহিব, আমি ৰাজনীতি কৰিম, এইবিলাক এতিয়া আমি ভাবি থকা সময় নহয়। অখিল গগৈ জেলত থাকিলেও জেলৰ পৰাই অখিল গগৈ দুটা সমষ্টিত আমি জিকাই নিম। আৰু জিকাই নিমেই, আৰু যিকোনো ত্যাগৰ বিনিময়ত জিকাই নিমেই। আৰু লগতে আমি অন্যান্য সমষ্টিবিলাকতো আমি এই বিজেপি বিৰোধী আমি শক্তিশালী ৰূপত আমি মানে প্ৰতিদ্বন্দ্বিতা কৰাই আমি জিকাই নিয়াৰ এক প্ৰয়াস কৰিব লাগিব। তাৰ সমান্তৰালভাৱে আমি প্ৰত্যেকজন অসমবাসীৰ ৰাইজে
আমি অখিলৰ মুক্তিৰ দাবীত আমি যুঁজিও থাকিব লাগিব আৰু আমি ৰাজনৈতিক কুচকাচ আমি গাঁৱে গাঁৱে তেওঁলোকে যিটো জনসম্পৰ্ক মানে কৰোণা যিটো জনসম্পৰ্ক কৰিছে আমি তেখেতসকলেও জনতাৰ পৰা যে আমি তেখেতক বিদায় দিব পাৰোঁ তাক এক কৌশল ৰচনা কৰিবৰ বাবে মই সকলোকে আহ্বান জনাইছোঁ।